নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভ্লগলৈ। আশা কৰোঁ সকলো ভালে আছে। আৰু এতিয়া প্ৰায় আবেলি 4টা বাজিছে আৰু আমি গৈ আছোঁ যোৰহাট অভিমুখে। আৰু কিয় গৈছোঁ সেইখিনি বাৰু পাছলৈ জনাই থাকিম, কিন্তু তাৰ আগতে চাওঁ হওকচোন মূল পথৰ দুই কাষৰ যি বাগানৰ একদম সেউজীয়া সেউজীয়া যি নান্দনিক দৃশ্য সেইখিনি অকণমান উপভোগ কৰি লওঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ যাবলৈ হ'লে আচলতে সকলোৱে এই পথছোৱা পাৰ হয় আৰু সকলোৱে এই মাদকতা লাভ কৰে। তথাপি ভাবিলোঁ মই এবাৰ নতুনকৈ আপোনালোকক দেখুৱাই দিওঁ। আৰু আগতে যেতিয়া ইয়াত 4 লেন হোৱা নাছিল তেতিয়া আমি লাইন বাছত অহা যোৱা কৰোঁ। আৰু লাইন বাছ যিহেতু যাওঁ নাযাওঁ কৈ লাহে লাহে যায় আৰু আমিও একদম বাহিৰলৈ চাই আৰু ধুনীয়াকৈ বাগানৰ সৌন্দৰ্যবোৰ উপভোগ কৰি কৰি গৈ থাকোঁ। আৰু তেতিয়া আচলতে 4 লেন নোহোৱাৰ বাবে গন্তব্যস্থান পাওঁতে কিছু দেৰিও হয়, কিন্তু এতিয়া সেই এটা সুবিধা হ'ল 4 লেন হোৱাৰ বাবে সময়তকৈ কিছু আগতে গৈ আমি গন্তব্যস্থান পোৱাত আমাৰ সুবিধা হয়। আৰু এতিয়া যদি আমি যোৰহাট যাবলৈ হয়, আগতে যদি আমাৰ প্ৰায় 45 মিনিট বা 1 ঘণ্টা লাগিছিল, তাৰ ঠাইত এতিয়া আমি 20 মিনিট মানতেই গৈ যোৰহাট পাওঁগৈ। আমি আহি পাইছোঁহি এতিয়া কাকডোঙা দলং। আৰু কাকডোঙা নৈখনৰ লগতে এই কাকডোঙা ঠাইখিনি যিহেতু জনপ্ৰিয়, কাৰণটো হৈছে এজাৰ ফুলৰ বাবেই। যেতিয়া এজাৰ ফুলাৰ বতৰ থাকে তেতিয়া এই ঠাইখিনি সকলোৱে প্ৰত্যক্ষভাৱে চাব নোৱাৰিলেও ছ'চিয়েল মিডিয়াৰ যোগেদি ইয়াৰ এজাৰ ফুলৰ সৌন্দৰ্য সকলোৱে চাবলৈ পায়। আৰু এই ঠাইচোৱাৰ পৰা দেখিছেনে সৌ দূৰলৈকে কিমান ধুনীয়াকৈ সেউজীয়া সেউজীয়া গছবোৰ জিলিকি আছে। আৰু আজি আচলতে পথৰ কাষত গাড়ীসমূহ এনেকৈ ৰখাই থোৱা হৈছিল। ইয়াৰ কাৰণ ADREৰ যিহেতু 4th গেটৰ পৰীক্ষা সম্পন্ন হৈছিল আৰু কাজিৰঙা ইউনিভাৰ্চিটিৰ ওচৰত এইদৰে গাড়ীসমূহ ৰখাই থোৱা হৈছে, কাৰণ অভিভাৱকসকলে বাহিৰত অপেক্ষা কৰি আছে। পৰীক্ষাৰ্থীসকল ইতিমধ্যে ওলাই আহিছে আৰু তেনেকুৱাতে আমিও গৈ সেইখিনি ঠাই পালোগৈ। কিছু সময় সেইবাবে আমিও ৰ'ব লগা হ'ল। আৰু খোৱা দেখিছেনে পৰীক্ষাৰ্থীসকলে পৰীক্ষা সম্পন্ন কৰি ওলাই আহিছে। কিছু কিছু প্ৰাপ্তবয়স্ক লোককো দেখিছোঁ আজি এই পৰীক্ষা দি পেলাই তেওঁলোক ওলাই আহিছে। সকলোৰে আচলতে এটাই আশা যে এটা স্থায়ী সংস্থাপন হওক, আৰু তেওঁলোকৰ মুখকেইখন দেখিলেই গম পায় পোৱা নোপোৱাৰ এটা সম্ভাৱনা লৈ সকলো ওলাই আহিছে। আচলতে মনত বহু আশা আছে যে উত্তীৰ্ণ হ'ম আৰু এটা স্থায়ী সংস্থাপন হ'ব। আৰু বাহিৰত অভিভাৱকসকলো বহু উৎকণ্ঠাৰে বাট চাই আছে। এইদৰে আমি কিছু সময় তাত ৰ'ব লগা হ'ল আৰু তাৰ পাছতে আমি পুনৰ যোৰহাট অভিমুখে যাত্ৰা আৰম্ভ কৰিলোঁ।
আৰু এইদৰে ভিৰ ফালি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আচলতে আজি মই ওলাই আহিছিলোঁ দেৰগাঁও টাউনলৈহে, দুটামান মোৰ বজাৰ কৰিব লগা আছিল। কিন্তু হঠাতে তেওঁৰ দুটা জৰুৰী কাম ওলোৱাৰ বাবে তেওঁ যোৰহাট আহিব লগা হ'ল। আৰু লগত যিহেতু মই আছিলোঁৱেই, গতিকে লগতে গুচিয়ে আহিলোঁ আৰু উপায়ো নাই। আৰু সৌখন হৈছে চুকাফা সমন্বয় ক্ষেত্ৰৰ তোৰণখন। এতিয়া যিহেতু 4 লেন হোৱাৰ পিছত বহু দূৰৰ পৰাই জিলিকি থাকে, আৰু এয়া আচলতে আমি আহি ওচৰেই পালোহি। আৰু এনেদৰে আহি আমি যোৰহাট পালোহি। যিহেতু আমাৰ লৰালৰি হৈয়ে আছিল, কামো আছিল তেখেতৰ, তথাপিও আমি উপায় নাই, সেইখিনিতে ৰৈও দিবলগীয়া হ'ল। আৰু এয়া আমি আহি যোৰহাট পালোহি। যোৰহাট আহি পাই তেওঁ কামখিনিও কৰি ল'লে, সেইখিনি মই মোৰ ভিডিঅ' কৰা নহ'ল। আৰু তাৰপাছতে অকণমান সময়ো হ'ল যিহেতু, তেওঁ ক'লে ব'লা কিবা এটা খাই লওঁগৈ। তাৰপৰা আমি KFCলৈ আহি পেলাই কিবাকিবি অকণমান খালোঁ। খাই পেলাই আমি পুনৰ আকৌ উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। বাকী ব'লক বাকীখিনি দেখুৱাই থাকিম।